এই ভোলা বাই কত ক'ত মই ঘৰত ৰোৱা এই হেৰি নহয় বাই মই এতিয়া বিয়াত মাতবা আহিলো কাৰ বিয়া হ'ব পা এই আমাৰ ভাগিন চানাটোৰ বিয়া হয় কেতিয়া কেতিয়া মানে এই 14 তাৰিখে হয় নেকি এইটোক মাতবা আহিলো দে ভালে আহিছি দে তোক আকৌ নামাতিলে বেয়া পাবি নহয় সেইটো দেছো বাপা তই জানাহে মই বিয়াৰ প্ৰতি লোভো নকৰো জানো নাযাওঁ থাকিব নোৱাৰো জানো বাই জানো গৃহস্থ গিলে ক'ব নহয় একেবাৰে বিয়াখনত মাতিলো নাহিল দে মোৰ মা এনেকে বুলি ক'ব সেইকাৰণে মই বিয়া বোলা বস্তু মই নিয়াৰোৱে মই যেনকে হ'লেও বিয়াত যাম এলেকে ঘৰৰ কামো কাই থাকো এই 14 তাৰিখে বিয়া ক'তো আকৌ নাপাহিবি আকৌ 14 তাৰিখে হেৰি কি বোলে দৰাৰ ঘৰ ক'ত দৰাৰ ঘৰ মানে আৰু এই ধৰ কইনা ঘৰৰ আগফালে ঘৰটোৱে দৰাৰ ঘৰ আৰু মানে ওচৰা ওচৰি হয় নেকি তেতিয়াহ'লে মোৰ ভাল হ'ব দে বাপা কিয় ভাল হ'ব আকৌ তোৰ কইনা ঘৰীয়াত খালো খাই উঠি বোলে দৰা ঘৰীয়াতো যাব পাৰিম মইতো সিমান জানাহে দেখোঁ মই সিমান লোভে নকৰো জানো মই সিমান লোভ নকৰোতো বিয়াৰ প্ৰতি মোৰ সিমান এটা লোভ নাই সেই নেগলিও নহয় দিছো যাবাতো লাগবয়ে লাগবো নহ'লে বেয়া পাব নহয় ভালে আহিছি দে বিয়াখনত মাতাই এতিয়া আগগুলিত দুই চিকাৰ হ'ব ইমান বিয়াও খাব পাৰিম এতিয়া মোৰ বহুত ভাল হৈছে এই তই কিন্তু 14 তাৰিখে নাপাবি কিন্তু যাবি বিয়া যাম দে সেইদিনা কি বেৰ পৰব 14 তাৰিখে বা হেৰি পৰব নেকি এই বৃহস্পতিবাৰ পৰব বাই বৃহস্পতিবাৰ কি হ'ল আকৌ বাই বৃহস্পতিবাৰে মই আকৌ নাখাওঁ কি মাছ মাংস নাখা নেকি আকৌ নাখাওঁ দেচোন হেৰি নাখালিও মই লৈ আহিম এটা টিফিন লৈ যাম দে হ'ব দে বৃহস্পতিবাৰে নাখালো কি শুক্ৰবাৰেতো খাব পাৰি হয়নে সেইকাৰণে মই যাম দে বিয়াখনত মই বস্তুখিনি লৈ আহিম আনি পেলাই মই শুক্ৰবাৰে খাম মই তোৰ মাংসৰ প্ৰতি লোভ নাই জানাহে প্ৰতিও লোভ নাই আকো নাই তথাপিও আৰু মই এৰিব নোৱাৰো না কাকো সেইকাৰণে মই যাম যা বিয়াখনত এই পিছে এটা কথা ক'ব পাৰা আহিছো বাই কি এই মায়ে দেখোন কৈ খেদালে এতিয়া বাইক দেখোন কিয় মিষ্টি ভগোৱা কামটো দিছি আৰু এই গল্লা ভগোৱা কামটো দিছি তোক হয় নেকি তই আৰু এইখিনি সহায় কৰি দিবি আৰু ভাত বিলৰ সময়ত গল্লাকেইটা বিলে দিবি আৰু হ'ব দে বাপা হ'ব দে হ'ব দে মই সোনকালে যাব লাগিব তেতিয়াহ'লে যাবি সোনকালে যাম মই এটা পানী কাগজত থোৱা ভাবি আছিলো দে সেইকাৰণে মোৰ সেনেকে পানী কাগজত থোৱাৰ কথা ওলাও দে বাইক নাই দে তই নাপাৰিবি কিন্তু মই এতিয়া যাওঁ এই বেলেগকো মাত পা ভাল দে বাবা মিষ্টি ভাগও দি দিয়ক যা ইমান ভাল কাম কৰিছি মোৰ বাপ্পা মই যাব লাগিব সোনকালে ঘৰৰ কাম বন থাকো তাৰপিছত মই সেই বিয়াখনৰ পৰা মিষ্টি ভাগই আহি ঘৰৰ কাম কৰিম মোক যে মিষ্টি ভাগৰ কামটো যি দিছি মই বৰ ভাল পালোঁ দে মোৰ মাই মই বৰ ভাল পালোঁ